শান্ত অসহ্য বিভূতিৰ মাজত মহা সুখেৰে বাস কৰিছো মই এই সৰগ ৰাজ্য নাই য'ত ৰোগ হোক জৰা মৃত্যুৰ গতিৰ সাঁতোৰে এয়াই সেই দেৱতাৰ বিচৰণস্থলী স্বৰ্গভূমি কিন্তু তথাপিতো শান্তি নাই মোৰ মনৰ মাজত এক দুখৰ বোজালৈ ঘূৰি ফুৰিছো মই মোৰ বুকুৰ মাজত এই সকলোবোৰ কেৱল প্ৰেমৰ বাবে মোৰ হেতু অৱস্থা কোনে বুজিব মোৰ বুকুৰ যন্ত্ৰণা শিক্ষাদাতা দীক্ষাদাতা গুৰুদেৱ মোৰ বৃহস্পতি হানফালে তেওঁৰ পত্নী তাৰা হৈছে মোৰ প্ৰেমৰ প্ৰতিমা তাৰাক কৰিব লাগিব মোৰ প্ৰেমৰ অৰ্ধাংগিনী আৰু যদিহে মই মোৰ প্ৰেমৰ অৰ্ধাংগিনী কৰিব নোৱাৰো তেন্তে প্ৰেম জালত জলতে দগ্ধ হৈ শেষ হ'ব মোৰ প্ৰাণ কি কৰো কোনে বুজিব মোৰ মনৰ ব্যথা সেই কথা যদি মই প্ৰকাশ কৰো দহৰ আগত তেন্তে সকলোৱে মোক পকিব গুৰুৰ দোহত নাই সৎ ভৱিষ্যতৰ কথা মই নগৰ চিন্তা শাস্ত্ৰবিধিৰ মনোৰম দৃশ্য উপভোগ কৰি মোৰ মনৰ দুৰ্বলতা আঁতৰোৱাৰ কৰিবই চেষ্টা